हेलो एभ्रिवान की खबर आपनालोकर आशा करिछु सकलोए ভাল मोरो भाले बारो आरो इतिया बजे 11টা आरो মই ইতিয়াৰ পৰা আজি এই ভিডিওটো আৰম্ভ কৰিছো আৰু মই আজি বহুত দিনৰ মূৰত ভিডিও বনাব লৈছো আসলতে কি হল মোৰ যিটো মানে ইউটিউব জিমেইল একাউন্ট আছিল হেতু কিবা এটা চাই থাকোতে ঘপকে ডিলিট হৈ গল আৰু আনিব পৰা নাই দেখুৱালো বহুতকে কিন্তু আনিব পৰা নাছিলে তাৰপিছত কি হল মানে মোৰ যিটো জিমেইল একাউন্টৰ পাসওয়ার্ড দিছিলো পাসওয়ার্ডটো মই পাহৰি থাকিলো তাৰপিছত ইমান চেষ্টা কৰিছো আনিব পৰা নাই মনটো ভাল লাগা নাই ভিডিওবোৰ দিব পৰা নাই তাৰপিছত বহুত চেষ্টা কৰাৰ ফলত আপোনাৰ প্ৰায় 15-20 দিনে হৈ গল তাৰপিছত যেনেকৈ নহওক মই জিমেইল একাউন্টটো মানে আনিলো ঘুৰাই তেতিয়াহে মোৰ মনটো ভাল লাগিছে ভিডিওবোৰ আপোনালোকক দিবও পৰা নাই হেতু কাৰণে আৰু এতিয়া মই বনাই আছো ভাত আৰু ভাবিলো আজি এটা ৰেচিপি আপোনালোকক শেয়াৰ কৰো আপোনালোকৰ আগত কচু ৰেচিপি হেতু কাৰণে আজি ভিডিওটো মই ইতিয়াৰ পৰা আৰম্ভ কৰিলো আৰু চাই থাকিব ভিডিওটো শেষলৈকে আৰু শেষত জনাব নাপাহৰিব আজি ভিডিওটো কেনেকুৱা লাগিলে কচু ৰেচিপিখিনি বনাবৰ কাৰণে মই লৈছো অলপ জালুকৰ গুৰি নহৰুখিনি এনেকৈ মই পিচি লৈছো আৰু লৈছো জলকীয়া 4টা আৰু তো বন বিলাহী আপোনালোকে এই বিলাহীটো আৰু বেলেগ নাম আছে নেকি জনাবচোন মই নাজানো বাৰু হেতু কাৰণে আমি এটো বিলাহীটো বন বিলাহী বুলিয়ে কওঁ আৰু এইখিনি কচু বেছি নহয় বাৰু অলপে কাৰণ আমি মানুহ দুজনহে হৈ যাব আমাৰ কাৰণে আৰু তেতিয়াহলে বলক আজি কচু ৰেচিপিখিনি বনাব আৰম্ভ কৰো খিনি গৰম হৈ গল ভালকে এতিয়া মই ইয়াত পিচি থোৱা নহৰুখিনি দি দিম আৰু ইয়াত এতিয়া মই অলপমান হালধি দি দিম হালধিটো মই এতিয়াই দি দিম আৰু অকমান দিম নহৰুখিনি ভাজা হৈ গল এতিয়া মই ইয়াত কচুখিনি দি দিম মই কচুখিনি ধুনীয়াকৈ মিলাই ললো আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি অকমান নিমখ দিম আকৌ ভালকে লৰাই দিম মই ভালকে লৰাই ললো আৰু এতিয়া অলপ টাইমৰ কাৰণে মই ঢাকি দিম মই কচুখিনি আকৌ এবাৰ ভালকে লৰাই লৈছো অকমান কচুখিনি সিজা নিচিনা হৈছে এতিয়া মই ইয়াত দি দিম বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম বিলাহীটো মই এনেকৈ ভাঙি দিম পিটিকি হেতা পাতে দি এনেকৈ বিলাহীটো মই ভাঙি দিম মই বিলাহীটো ভাঙি পোৱা কচুখিনিৰ লগত মিলাই দিলো ইয়াত মই অকমান পানী দিম বেছি নহয় অকমান বাস হৈ যাব অকমান সিজিবলৈ বাকী আছে সেইকাৰণে অকমান পানী দি দিলো বেছি নহয় অকমান
মই কচু চব্জিকণ মই বেছি পনীয়া নকৰোঁ, অলপ শুকান টাইপৰ কৰিম। আৰু অকণমান দিব লাগিব পানী। আৰু মই এতিয়া গেছৰ জুইটো অলপ বঢ়াই দিম, যাতে পানীখিনি শুকাই যায় সোনকালে। আৰু মই ইয়াত এতিয়া দিম অলপমান জালুকৰ গুড়ি। ভালকৈ লৰাই দিম আৰু তাৰপিছত অকণমান সিজিবলৈ দিম। আকৌ এবাৰ ভালকৈ লৰাই দিম। বস্তুখিনি হ'লেই পায়, সিজি গ'ল ধুনীয়াকৈ। আৰু এতিয়া মই গেছৰ চুইচটো বন্ধ কৰি কচুখিনি এটা বাটিত নমাই ল'ম। মোৰ কচু ৰেডি। কেনেকুৱা হৈছে খাই চালেহে গম পাম। খাই লৈ আপোনালোকক জনাম বাৰু কেনেকুৱা হৈছে। তেতিয়াহ'লে খাই লওঁ ভাতটো, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। ভাত পানী খাই কৰি আজৰি হ'লোঁ। আৰু আজি বনোৱা কচুখিনি খাবলৈ ভালেই হৈছিল বাৰু। যিসকলে এনেকৈ বনাই খোৱা নাই, বন বিলাহীৰ সৈতে বনাই খাবচোন, খুব ভাল হয় খাবলৈ। আৰু এতিয়া ভাবিছোঁ ভাত পানী খাই আজৰি হ'লোঁ যেতিয়া এটা বস্তু বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু মই বনাম এনেকুৱা পলিথিনেদি ফুল বনাম। আৰু পেলনীয়া পলিথিনেদিও যে কিবা বনাব পাৰে, ময়ো জনা নাছিলোঁ বাৰু। এতিয়া মই পলিথিনেদিয়ে ফুল বনাম আৰু আপোনালোককো ভাবিলোঁ এবাৰ দেখুৱাওঁ, কাৰণ সকলো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাই হয়। ভাবিলোঁ এইটো মই এবাৰ বনাই আপোনালোকক দেখুৱাওঁ। তেতিয়াহ'লে ব'লক বনাবলৈ আৰম্ভ কৰোঁ। মই পলিথিনটো এনেকৈ কাটি ল'লোঁ আৰু এনেকৈ 4 পিচ কাটি ল'ব লাগিব। পলিথিনটো এনেকৈ 4 পিচ কাটি ল'ব লাগিব। তাৰপিছত গোটেইখিনি মানে মিলাই লৈ 4টা পিচ এনেকৈ মিলাই লৈ মই 4টা কাটি থৈছোঁ বাৰু, কাটি ল'লোঁ। আৰু এনেকৈ 4টা মিলাই লৈ ভাঁজ দিব লাগিব। এবাৰ এই পিনৰ পৰা আকৌ এবাৰ এই পিনৰ পৰা এনেকৈ ভাঁজ দি আহিব লাগিব। এনেকৈ ভাঁজ দি আহিব লাগিব। মই ভাঁজটো দি লওঁ। এনেকৈ 4টা একেলগ কৰি পেলাই ভাঁজ কৰিব লাগিব। এনেকৈ ভাঁজ কৰি ল'ব লাগিব 4টা পিচ। এনেকৈ পিনৰ পৰা সিপিনৰ পৰা এনেকৈ ভাঁজ দি ল'ব লাগিব। তাৰপিছত মাজত এইখিনিত সূতা দি পেলাই বান্ধি দিব লাগিব। মই বান্ধি লৈছোঁ বাৰু। মাজত সূতা এডালেদি এনেকৈ পেলাই মাজত বান্ধি ল'ব। তাৰপিছত এনেকৈ বান্ধি ল'ব মাজত, এনেকৈ টাইটকৈ বান্ধি ল'ব। তাৰপিছত এই 2টা ছাইড সমানকৈ ৰাউণ্ড কৰি পেলাই কাটি দিব। দুইটা ছাইডে এনেকৈ সমান কৰি কাটি ল'ব, ৰাউণ্ড কৰি পেলাই এনেকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত এনেকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত এই পাহবিলাক যে এনেকুৱা যে হৈ গৈছে, পাহবিলাক এনেকৈ ওপৰলৈ উঠাই দিব। এনেকৈ এপাহ ওপৰলৈ উঠাই দিব। এনেকৈ ওপৰলৈ উঠাই দিব। এইটো চাইডে দি লোৱাৰ পিছত আকৌ এইটো চাইডে দিব। দুইটা চাইডে এনেকৈ পাহবোৰ ওপৰলৈ উঠাই দিব। এনেকৈ মাজৰ ডোখৰ যাতে দেখা নাপায় এনেকৈ ঢাকি দিব।
এনেকৈ ধুনীয়াকৈ চাৰিও চাইডে পাহকেইটা উঠাই মাজৰ এই জেগাডোখৰ যাতে দেখা নাপায় এনেকৈ লুকুৱাই দিব। এনেকৈ উঠাই দিব। উঠোৱাৰ পিছত আপোনালোকে এনেকুৱা তাঁৰ, এডাল মই তাঁৰ হয়, মই ইয়াতে সেউজীয়া ৰঙৰ এনেকৈ সূতাবিলাক মেৰিয়াই দিছোঁ। ইপিনে পিছৰ পিনে যে যিখিনি আছে সেইখিনি তাঁৰডাল এনেকৈ সোমোৱাই দিব। বুজিছেনে? এনেকৈ সোমোৱাই দিব। এনেকৈ সোমোৱাই দি পাহখিনি আকৌ ওপৰলৈ এনেকৈ উঠাই দিব। পাহখিনি এনেকৈ উঠাই দিব যাতে ভিতৰত যে আপুনি যিডাল সূতাই বান্ধিছিল সেইডাল যাতে ধৰিব নোৱাৰে। হৈ গ'ল আমাৰ ফুল। পাহখিনি আৰু অকণমান এনেকৈ চপাই দিছোঁ। মই এনেকেই ফুলকেইটা বনাই এটা ফুলদানিৰ ভিতৰত ভৰাই থৈছোঁ। আপোনালোকেও বনাব, বেছি টান নহয়। আপোনালোকে ঘৰত বনাব। ময়ো জনা নাছিলোঁ যে পলিথিনেও এনেকুৱা ফুল বনাব পাৰে। আগতে পলিথিনবিলাক আনে, পেলাই দিওঁ, আৰু পিছত যেতিয়া জানিলোঁ মই এনেকৈ ফুলবোৰ বনাই থৈ দিওঁ। আৰু আপোনালোকেও বনাব। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ ক'বলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট, শ্বেয়াৰ, আৰু যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই।